ৰাতি যদি 10টা-11টামান বজাত লেংথা মানুহত চকুকেইটা টেলেকা কৰি দাঁতকেইটা উলিয়াই আপোনাৰ মুখৰ আগত ৰখি দিয়ে আপুনি কি কৰিব কওকচোন আজি কাহিনীটো পাতিছে ৰিতম গগৈ নামৰ ভাইটি এটাই কৈছে মামায়েকৰ ঘৰত ফুৰিবলৈ গৈছিলে মানে তাৰপিছত আৰু মামায়েকৰ ল'ৰাটাই ক'লে বোলে দেউতাক মাতি গৈ মানে মামায়েকক মাতিবলৈ যাব লাগিব ৰাতি 9টামান বজাত এই দোকানত আছিলে তাৰপিছত সিহঁতৰ মানে মামায়েকৰ দোকানৰ ফালে যাওঁতে মানে আহঁত গছজোপা পায় আহঁত গছজোপা নদী এখন চাই দি সেই জেগাডোখৰ মানে বৰ ভাল নহয় মানে তাৰপিছত সিহঁতিও মানে সাহসত গৈছে যে মাতিমা মামাক লগ পাম আহিম ভালকৈ তাৰপিছত দুইটা গৈ পেলাই হেনো আহঁত গছজোপা চব পাইছেগৈ তাৰপিছত আৰু সেই টাইপত মানে সিহঁতক কিহবা পিছা কৰিছে মানে একদম সিহঁতি যিমানে খোজকাঢ়ে থাপ সিমানে আৱাজ আহে তাৰপিছত ই মানে ৰিতমে মানে কৈছে মামায়েকৰ ল'ৰাটোক যে সেই কিবা এটা খেদিছে নি আমাক বোলে সি কৈছে বোলে সি গম পালে মানে কথাটো মামায়েকৰ পিতেকে যে তই পিছফালে নাচাবি ইয়া বোলে চোৱা নাই অকণমানো গ'ল তাৰপিছত ই হেনো পিছফালে ঘূৰি চাইছে দেখিছে লেংথা মানুহ এটা একদম জিভা চিভা উলিয়াই চকুকেইটা ৰঙা একদম টেলেকা কৰি পেলাই একদম খেদি আহিছে সিহঁতক তাৰপিছত মামায়েকৰ ল'ৰাটোৱে কি কৰিলে তাৰ ফালে চাই মানে শিলগুটি দলিয়াইছে মুটি দিছে মানে পাছাপ কৈছে যি টি উল্টা পুল্টা কৈছে আৰু তাৰপিছত অকণমান দূৰ পিছত মানে মামায়েকে সেইফালে চুইছে কোন আহিছেও বুলি কৈছে তাৰপিছত এই যোনটো লেংথা মানুহ কথা কৈছে সি হেনো এই ছাইডৰ নদীখনত একদম ভামকৈ জাপ মাৰিছে এতিয়া ভূত নেকি সেইটো মই গম নাপাওঁ কিন্তু